মই আজি অকণিহঁত এটা সাধু কথা ক'ব খুজিছোঁ। সাধু কথাটো হ'ল বেলি আৰু বতাহ। এদিন বেলি আৰু বতাহৰ মাজত কাজিয়া লাগিল, বৰ ডাঙৰ কাজিয়া। বতাহে কয় মই ডাঙৰ তুমি সৰু, বেলিয়ে কয় নহয় মইহে ডাঙৰ তুমি সৰু। বতাহে কয় মই পলকতে মানুহৰ ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰিব পাৰোঁ, বৰ বৰ গছ বগৰা মাটিত পেলাব পাৰোঁ, মোৰ গাত ইমান বল মইহে ডাঙৰ। বেলিয়ে কয় মোৰ তাপেৰে গছ গছনি পুৰি দিব পাৰোঁ, বিল খালৰ পানী শুকাই পেলাব পাৰোঁ, গোটেই পৃথিৱীখনকে ভাজি তপত খলাৰ দৰে কৰিব পাৰোঁ, তুমি মোতকৈ কেনেকৈ ডাঙৰ হ'বাহে। এইদৰে দুয়ো কথা কটাকটি কৰি ডাঙৰ হ'বলৈ বিচাৰিলে। কোনোজন সৌম্য ধৰ ভকত নহয়, কোনোজনে তললৈ নামিব নোখোজে। সেই সময়ত আলিয়েদি এজন মানুহ যাবলৈ ধৰিছিল। মানুহজনক দেখা পাই বেলিয়ে ক'লে বৰ ভাল কথা, সৌজন মানুহ গৈ আছে চোৱা, তেওঁক লৈ আমি পৰীক্ষা দিওঁ। বাটৰুৱাজনৰ গাৰ চলাটো যিয়ে গাৰ পৰা এৰুৱাই দিব পাৰে তেওঁৱেই ডাঙৰ হ'ব, তুমি জানো পাৰিবা? বতাহে ক'লে সিও এটা কথাৰ কথা হ'লনে, নোৱাৰিম কিয়, ময়ে আগতে পৰীক্ষা দি বল দেখুৱাওঁ, চাই লোৱা। এই বুলি বতাহে দাঁত মূৰ কামুৰি থিয় হ'ল। বৰ বেগেৰে বতাহ বলিবলৈ ধৰিলে। ধুমুহা বতাহ আৰম্ভ হ'ল। বাটৰুৱাজনে বতাহ বলা দেখি গাৰ চলাটোৰ বুটামকেইটা টানকৈ মাৰি ল'লে। পথালি পথালিকৈ বতাহ বলি থাকিল, কিন্তু বাটৰুৱাৰ চলা একেভাৱে গাত থাকিল। অৱশেষত সেও মানি বতাহে ক'লে মই নোৱাৰিলোঁ, তুমিও নিশ্চয় নোৱাৰিবা, চাওঁচোন এইবাৰ তোমাৰ বলটোকে দেখুওৱা। বেলিয়ে বাৰু বুলি বৰ চকা তাপ দিবলৈ ধৰিলে। বতাহ দিয়াত বাটৰুৱাৰ জাৰত কঁপনি উঠিছিল। এতিয়াতো জহত ছাটিফুটি কৰিবলৈ ধৰিলে। যিমানে ৰ'দ চকা হ'ল সিমানে তেওঁৰ ছাটিফুটি বেছি হ'ল। আগৰ ঘাম গুৰিলৈ বৈ গ'ল। জহত তৎভত নাপাই বাটৰুৱাৰ ককাই গাৰ পৰা চলাটো সলকাই কান্ধত পেলাই ল'লে। তাকে দেখি বতাহ পলাই ফাট মাৰিলে। বেলিৰে জয় হ'ল। গাত বল থাকিলে নহয় ডাঙৰ, মৃদু শকতিও পাৰে হ'ব ভয়ংকৰ। নমস্কাৰ।